এই জীৱন কালতে কোনোবা হিটলাৰ হৈছে, কোনোবা নেলছন মেণ্ডেলা হৈছে। নমস্কাৰ, আকৌ এবাৰ সকলোকে স্বাগতম জনাইছোঁ। আহা আজি অলপ কথা পাতো জীৱনটোক লৈ। আচলতে এইটো কি, এটা ভিডিঅ' গেম নেকি? সকলোৱে এখন পৃথিৱীত আহিম, সকলোৱে কিবা নহয় কিবা বাধা পাম, এই বাধাবোৰ অতিক্ৰম কৰি আগুৱাই গৈ থাকিব লাগিব। সকলোৰে সময় নিৰ্ধাৰিত থাকিব। কোনে এই গেমখনত কি লৈ আহিব, পৃথিৱীৰ কোনটো অংশত থাকিব, কাৰ দ্বাৰা কেতিয়া আহিব, তাৰ কোনো ধৰাবন্ধা নাথাকিব। কিন্তু সকলোৰে সেইকেইটাই, যিটো হ'ল মৃত্যু। এতিয়াও কোনোবা নহয় কোনোবা আহি আছে, সকলোৰে লগত প্ৰতিযোগিতাত, আৰু সকলোৱে নিজৰ মাজতে নিজৰ লগতো প্ৰতিযোগিতাত অংশ ল'ব লগা হৈছে। একে সময়তে দুটা আৰু কিছু ক্ষেত্ৰতো ততোধিক প্ৰতিযোগিতা। আৰু ইয়াৰ মাজে সময়ে মহামাৰী আহিব, ভূমিকম্প, চুনামি আহিব, যিবোৰ পাবজিত অহা ৰেড জ'নৰ দৰে। ক'ত আহিব, কেতিয়া আহিব কোনেও নাজানে। তাৰ মাজতে চলি যাব জীৱন নামৰ এই খেলখন। আৰু কোনো নিশ্চিতি নথকা জীৱনটোত কোনো ব্যক্তিয়ে কেনেকৈ ইমান প্ৰভাৱশালী হ'ব পাৰে, ইমান জ্ঞান, ইমান চিন্তাশীল যে পৃথিৱীখনৰ পৰিভাষাই সলনি কৰি থৈ যায়। আচলতে এওঁলোক ছাপ্লাই ড্ৰপত অহা ব্যক্তি নেকি? আৰু বাকী কিছুমান লোকে সাধাৰণ জীৱন যাপনৰ দ্বাৰাও, অৰ্থাৎ বিশেষ কোনো পৃথিৱীবাসীৰ বাবে ভাল কাম নকৰাকেও পৃথিৱীখন সলনি কৰি থৈছে। আচলতে এওঁলোক লাকি ড্ৰপত আহিছে যেন লাগে। এই জীৱন কালতে কোনোবা হিটলাৰ হৈছে, কোনোবা নেলছন মেণ্ডেলা হৈছে। হয়, সকলোৰে জীৱনত সমস্যা আহে, ডাঙৰ সমস্যা আহে, যিবোৰৰ মুখামুখি হোৱাৰ আগতে সমস্যাটোৰ দিশলৈ চায়ে বুকু কঁপি উঠে। তথাপি জীৱন লৈছোঁ যেতিয়া, তাক আধাতে শেষ কৰাৰ প্ৰস্তুতি কৰিব নালাগে। আৰু অমৰ হোৱাৰো। পৃথিৱীত ইতিহাসত সকলো প্ৰকাৰৰ জীৱনক সফল ৰূপ দিছে মানুহেই। এইখিনিতে APJ আব্দুল কালামৰ সেই বিখ্যাত কথাষাৰলৈ মনত পৰে। কিন্তু মই এইখিনি অসমীয়াত অনুবাদ কৰিছোঁ, আৰু একেবাৰে দুখীয়া অনুবাদ হৈছে, তাৰ বাবে ক্ষমা কৰিব। ভগৱানে কেতিয়াও কোৱা নাই আকাশখন সদায় নীলা হৈ থাকিব বুলি। জীৱনৰ বাটতো ফুলো মৰহি যায়। ভগৱানে কেতিয়াও কোৱা নাই বৰষুণ অবিহনে সূৰ্য, শোক অবিহনে বিজয়, দুখ অবিহনে শান্তি পাম বুলি। সেয়েহে জীৱনত সমস্যাটো আহিবই। মোৰো বিশ্বাস, যিমানেই ডাঙৰ সমস্যা আহিব, সিমানে ডাঙৰ সফলতাও আহে। আজিলৈ এইখিনিতে সকলোৰে জীৱনটো সুন্দৰ আৰু সন্তুষ্টিৰে ভৰা হওক বুলি কামনা কৰিছোঁ, আৰু আকৌ লগ পোৱাৰ আশাৰে বিদায় লৈছোঁ।